हेलो फ्रेंड्स मोर चेनेलটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এটা নতুন ৰেচিপি লৈ আকৌ এবাৰ আপোনালোকৰ আগত আহিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মই আজি বনাম লোকেল চিকেন তাৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াম ভিডিঅ'টি শেষৰলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ এয়া লোকেল চিকেন মই আধা কেজিতকৈ অকণমান বেছি লৈছোঁ এফালে লৈছোঁ দুটা বিলাহী ডাঙৰ সাইজৰ দুটা আলু মই টুকুৰাকৈ কাটি লৈছোঁ লগতে মান ধনিয়া পাত আৰু এটা ডাঙৰ সাইজৰ পিয়াজ মই মিহি মিহিকৈ কুটি লৈছোঁ এতিয়া মই আদা নহৰুখিনি খুন্দনাতে খুন্দি ল'ম আপোনালোকে যদি বিচাৰে পেষ্ট বনাই ল'ব পাৰে কিন্তু মই বৰ বেছি মিহি নকৰোঁ কাৰণে খুন্দনাতে খুন্দিম ইয়াত দিছোঁ মই আদা নহৰু এটা শুকান জলকীয়া আৰু দিছোঁ জালুক যেহেতু জালুক লোকেল মুৰ্গীত দিলে খায়ো বহুত ভাল লাগে সেইকাৰণে মই জালুক দি এইখিনি খুন্দি লৈছোঁ বৰ বেছি মিহি কৰা নাই দেখিছে নহয় জাষ্ট থেতেলিয়াই লৈছোঁ এইখিনি আৰু এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'ম আৰু মেৰিনেট কৰিবৰ বাবে মই লৈছোঁ সোৱাদ অনুসৰি নিমখ লগতে ল'ম হালধি গুড়ি আপোনালোকে নিজৰ অনুপাতে দি ল'ব আৰু যিমানটো প্ৰয়োজন হয় এতিয়া দিছোঁ ৰঙৰ গুড়া অকণমান বহুত বেছিও দিয়া নাই এচামুচকৈ অকণমান কম হ'ব আৰু দিছোঁ জিৰা পাউডাৰ 1 চামুচ লগতে ধনিয়া পাউডাৰ দিছোঁ আৰু দিম মিঠাতেল দি মই ভালদৰে এইখিনি মেৰিনেট কৰি ল'ম আৰু প্ৰায় মই 20 মিনিটৰ কাৰণে এইখিনি ৰাখি থ'ম তাৰপিছতহে মই এইখিনি বনাম হাতেৰে দি মই ভালদৰে মেৰিনেট কৰি লৈছোঁ এয়া দেখিছে নহয় এইদৰে আপোনালোকে ভালদৰে মেৰিনেট কৰি ল'ব এইখিনি তেতিয়া মছলাটো গোটেই মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাই যাব আৰু সেইবাবে মই অকণমান 20 মিনিটমান সময় এইখিনি ৰাখি থ'ম এতিয়া এতিয়া মই এইখিনি বনাবলৈ ষ্টাৰ্ট কৰিছোঁ তাৰ বাবে মই এখন লোহাৰ কেৰাহী লৈছোঁ এখন মিঠাতেল দিছোঁ তাত মিঠাতেলখিনি গৰম হৈ অহাত পাঁচফোৰণ অকণমান দিছোঁ আৰু লগতে দুখিলা তেজপাত আৰু এটা শুকান জলকীয়া দি এইখিনি ভালদৰে প্ৰথমতে ভাজি ল'লোঁ তাৰপিছত দিছোঁ মই যে কুটি থৈছিলোঁ পিঁয়াজখিনি মই ইয়াত দি দিছোঁ পিঁয়াজখিনি দি অকণমান সময় মই ভাজি থাকিম দেখিছে নহয় এইদৰে ভাজি লৈছোঁ আৰু অকণমান সময় ভজাৰ পাছতেই মই ইয়াত যিখিনি নেকি আদা নহৰু মই খুন্দি ৰাখিছিলোঁ সেইখিনি ইয়াত এড কৰি দিম মই গোটেইখিনি দি দিছোঁ ৰখা নাই মই অলপো গোটেইখিনি মই ভালদৰে ইয়াত দি ভালদৰে ভাজি থাকিম আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভাজি থাকিম বহুত বেছি ৰঙা কৰি নিদিওঁ এইখিনি কিন্তু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভাজিয়ে থাকিম ভালদৰে এইদৰে আপোনালোকে ভালদৰে ভাজি থাকিব তেতিয়াহে মানে আদাৰ কেঁচা গোন্ধটো নাইকিয়া হ'ব যিহেতু আমাৰ ঘৰত বহুত জ্বলা খোৱা মানুহ নাই সেইকাৰণে আমি জ্বলাটো খুব কম দিছোঁ ইয়াত এতিয়া দিলোঁ ইয়াত মই অকণমান হালধি দিছোঁ যিহেতু ইয়াত আলু এড কৰা হ'ব সেয়া মই মাংসৰ পৰিমাণ অনুসৰি হালধিটো দিছিলোঁ লগতে মই অকণমান নিমখো দিছোঁ সেয়া ভিডিঅ'টো কৰিব থাকি গ'ল অকণমান নিমখ দি আৰু হালধি দি মই ভালদৰে অলপ ভাজি লৈছোঁ আৰু এইখিনি 5 মিনিটমান চাগে ভাজিলোঁ মই 5 মিনিটমান ভজাৰ পিছত যিহেতু এইখিনি অকণমান ৰঙচুৱা নিচিনা হৈছিলে সেইকাৰণে মই ইয়াত দি দিছোঁ এতিয়া মাংসখিনি আৰু মাংসখিনি দি এইদৰে ভালদৰে মই ভাজি ল'ম আৰু এইদৰে ভাজি থাকোঁতে মই 1.5 চামুচমান মিট মছলা মিক্স কৰি দিছিলোঁ ইয়াত দি দিছিলোঁ সেয়া দেখাবলৈ থাকি গ'ল আৰু এতিয়া মই মাংসখিনি এইদৰে ভালদৰে সিজিবলৈ মই এৰি দিম মাংসৰ পৰা তেলটো ওলোৱালৈকে এইখিনি মই ভাজি থাকিম আৰু এয়া দেখিছে নহয় এইদৰে মই ভাজি আছোঁ আৰু এইখিনি ভাজি থাকোঁতে মই দুটা বিলাহী যে লৈছিলোঁ সেই দুটা বিলাহী জুইত পুৰি ল'ম পুৰা বিলাহীখিনি মই মাংসত এড কৰিম সেইকাৰণে জুইতে মই দুটা বিলাহী পুৰি লৈছোঁ এইকেইটা পুৰি হোৱাৰ পিছত মই এইখিনি মাংসত দি দিম এইফালে এতিয়া মোৰ মাংসখিনি পৰা দেখিছে নহয় এয়া অকণমান তেল ওলাব ধৰিছে আৰু ভালদৰে এইদৰে মই তেল ওলোৱালৈকে ভাজিয়ে থাকিম আৰু অকণমান সময় ভাজিম আৰু এতিয়া মই এড কৰি দিছোঁ কাটি থোৱা আলুখিনি দিও মই অকণমান সিজিবৰ কাৰণে এৰি দিম আৰু আলুখিনি দি এইদৰে ভালদৰে মিক্স কৰি দিছোঁ আৰু ফ্ৰাই কৰি আছোঁ যেতিয়ালৈকে মাংসখিনিয়ে ভালদৰে তেল নেৰে তেতিয়ালৈকে মই এইখিনি ভাজিয়ে থাকিম আৰু এইখিনি দেখিছে নহয় এতিয়া তেলখিনি প্ৰায় ওলাইছে আৰু আলুখিনিও 30% মান সিজিছেগৈ আৰু অকণমান তলত লাগি ধৰিছে তেল ওলাইছে
আৰু এতিয়া মই এইখিনি সময়তে পুৰি লোৱা বিলাহীকেইটাও ইয়াত দি দিছোঁ। বিলাহীখিনি দি অকণমান সময় ভাজি থাকিম। আলুখিনি 50% মান সিজিবৰ কাৰণে দিম, তাৰপিছতহে পানী দি এইখিনি ভালদৰে উতলাই দিম। এয়া বিলাহী দি এইদৰে ভালদৰে মই সিজাই আছোঁ। আৰু এইখিনি সময়তে এতিয়া মই ইয়াত গৰম পানী মিক্স কৰি দিম। ঠাণ্ডা পানী নিদিব, ইয়াত সদায় গৰম পানীহে ইয়াত ব্যৱহাৰ কৰিব। আৰু গৰম পানী দি এইখিনি মই ভালদৰে উতল আহিবৰ কাৰণে দিম। যিহেতু এইখিনি জোলকৈ বনাম, সেইকাৰণে পানীটো অকণমান মই বেছিকৈ ৰাখিম ইয়াত। এতিয়া মই এইফালে বনাই ল'ম চাটনি, আৰু চাটনি বনাবৰ কাৰণে মই লৈছোঁ মচন্দৰী পাত। মচন্দৰী পাতটো অকণমান বেছিকৈ লৈছোঁ, লগতে লৈছোঁ মান ধনিয়া পাত। মান ধনিয়া পাত যিহেতু মোৰ লগত বহুত বেছি নাছিল, সেয়া বেছিকৈ মই দিব পৰা নাই। আৰু কেইটামান নৰসিংহ পাতো আনিছিলোঁ, নৰসিংহ পাতখিনি এইদৰে ভালদৰে গুচাই এতিয়া মই চাটনিৰ কাৰণে ইয়াত দি দিছোঁ। নহৰু লৈছোঁ 5ৰ পৰা 6 ফুটা, লগতে দি দিছোঁ আদা এটুকুৰা, আৰু ঘৰৰ ভোট জলকীয়া আছিল, সেই ঘৰৰ ভোট জলকীয়াও মই এফাল দি দিছোঁ তাতে। আৰু এটা কেঁচা আম আনিছিলোঁ, ইয়াত আপোনালোকে নেমু টেঙাৰ ৰসো দিব পাৰে বা বিলাহীও এড কৰিব পাৰে, কিন্তু মই ইয়াত কেঁচা আমহে ব্যৱহাৰ কৰিছোঁ। মানে বহুত দিনৰ পৰা কেঁচা আম দি চাটনি খাবলৈ মন গৈ আছিলে, কিন্তু মিলা নাছিলে সেয়া, আজিহে মিলিছেগৈ। এতিয়া মই ইয়াত কেঁচা আম দিছোঁ, লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি মই এতিয়া মিক্সিত ভালদৰে পিচি ল'ম। এয়া মোৰ চাটনিখিনি ৰেডি হৈ গ'ল। এইফালে মোৰ মাংসও হৈ গৈছে। এয়া দেখিছে নহয়, মই বহুত বেছি পানীখিনি শুকুৱাই দিয়া নাই, আৰু মই কেইটুকুৰমান আলু ইয়াত ভাঙি দিছোঁ জোলখিনি অকণমান ডাঠ হ'বৰ কাৰণে। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এইখিনি মুহূৰ্তত মোৰ লগত মান ধনিয়া কেইপাতমান আছিলে, সেয়াও মই ইয়াত কুটি দিছোঁ, আৰু মোৰ মাংস ৰেডি হৈ গ'ল। যদিহে মোৰ ৰেচিপিটো চাই ভাল পালে, তেন্তে প্লিজ ট্ৰাই কৰি চাব ঘৰত এবাৰ, আৰু মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছিলে আপোনালোকৰ বনাওঁতে খাবৰ কাৰণে। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয়, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।